Good morning friends, আপোনালোকক সকলোকে ইনফৰমেশ্যন আছে চেনেলটোৰ মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। তোমালোকক ইতিমধ্যে আপোনালোকক জনাব বিচাৰিছোঁ এটা বহুতেই ভাল খবৰ। অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 26,441টা পোষ্টৰ যিটো গ্ৰেড 3 পদ আছিল, ইয়াৰ বাবে এডমিট কাৰ্ড আজি অৰ্থাৎ 7 আগষ্টৰ পৰা আৰম্ভ হোৱাৰ কথা আছিলে। তো ফাইনালি আপোনালোকে যদি ইয়াৰ বাবে এপ্লাই কৰিছিল এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব নিজৰ মোবাইলতেই। কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক জনাই আছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ প্ৰথমতে আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট এইটো ৱেবছাইট অৰ্থাৎ dforms.in এইটো ৱেবছাইটলৈকে আহিব লাগিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰে পৰা আপোনালোকে ডাইৰেক্ট এই ৱেবছাইটলৈ যাব পাৰিব। প্ৰথমতে আপোনালোকে ইয়াতে নিজৰ এপ্লিকেশ্যন আইডিটো বহাব, যিটো এপ্লাই কৰাৰ সময়ত এপ্লিকেশ্যন আইডি এটা আছিলে সেইটো বহাই দিব। নেক্সট আপোনালোকৰ পাছৱৰ্ড বহাই লগ ইন কৰি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি বাই চান্স কিবা কাৰণত আপোনালোকে ইয়াতে ফৰগট আপোনালোকৰ যদি পাছৱৰ্ড কিবা কাৰণত পাহৰি গৈছে, তেন্তে আপোনালোকে চিম্পলি ইয়াতে ফৰগট পাছৱৰ্ড যিটো দেখা পাইছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে চাওক ফৰগট পাছৱৰ্ড, মানে ইয়াতে আপোনালোকে পাছৱৰ্ড পাহৰি গৈছে নেকি, আপোনালোকৰ মোবাইলটো ইয়াতে বহাই দিব, যিটো মোবাইল নম্বৰ দি এপ্লাই কৰিছিলে। তাৰপিছত আপোনালোকে ইয়াত নিজৰ ডেট অফ বাৰ্থ অৰ্থাৎ আপোনালোকৰ জন্মৰ তাৰিখটো ইয়াতে বহাই দিব। প্ৰথমতে ডেট মান্থ ইয়াৰটো বহাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এটা OTP লাভ কৰিব। OTPৰ যোগেদি আপোনালোকে পাছৱৰ্ড এনেকৈ চেঞ্জ কৰি ল'ব পাৰিব। গতিকে যদি আপোনালোকে গ্ৰেড 4 পোষ্টসমূহৰ বাবে এপ্লাই কৰিছিলে, তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ এতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক। যিহেতু পিছত ৱেবছাইটটো ডাউন মাৰিব পাৰে, কাৰণ এতিয়া নতুনকৈ আৰম্ভ হৈছে, বহুতে হয়তো ডাউনলোড কৰিব। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।